প্ৰাইম মিনিষ্টাৰ মোদীয়ে এই টপিকটোৰ বিষয়ে ভাষণ দিবই লাগিব। বহুত ভাষণ দিয়ে তেখেতে, এইটো বিষয়ে ভাষণ দিবই লাগিব। স্বচ্ছ ভাৰত এইটো স্বচ্ছটো দেখি আছো আৰু বেয়া লাগে। মই গান গাইছো বিজেপি, কিন্তু মই বিজেপিও নহয় কংগ্ৰেছো নহয়। আমি ছচিয়েলিষ্ট চবে জানে, আৰু মোৰ যিমান সৈন্য সামন্ত আছে চব ছচিয়েলিষ্ট হয়। যিবিলাক কংগ্ৰেছ বিজেপি, যিটো বেয়া আমি বেয়া পাওঁ, যিটো ভাল সেইটো ভাল পাওঁ। কথা হ'ল সেইটো। আমি চবে জুবিনদাৰ লগত, আমি চবে নিলোৎপল, জাষ্টিছ ফৰ নিলোৎপল এণ্ড অভিজিতৰ লগত হাত চাপৰি বজাওঁ। তেওঁলোকে যেনেকে মাৰিছে তেওঁলোকে তেনেকে মাৰিব লাগিব নেকি? আইনমতে যিটো হয় কিন্তু আমাৰ আইনমতে বস্তুটো কৰাব লাগে। ফাঁচি নহলেও তেওঁলোকে আচলতে তেওঁলোকে যেনেকে মাৰিছে ৰাস্তা লগতে যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে।